মই কেইবাদিনো টিভি চেনেলত কৈছিলোঁ যে আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভিতৰত কোনো বাংলাদেশী লোকে এনআৰচিৰ কাৰণে এপ্লাই কৰা নাই। যদি অসমত কোনো ধৰ্মীয় সংখ্যালঘু লোক বাংলাদেশী আছেও তেওঁলোকে এনআৰচিৰ কাৰণে এপ্লাই কৰা নাই। এনআৰচিৰ কাৰণে যিমান মানুহে এপ্লাই কৰিছে প্ৰত্যেকজন বৈধ ভাৰতীয় লোক, তেওঁলোকৰ সকলো তথ্য পাতি আছে, তেওঁলোকৰ লিগেচি ডাটা লিংকেজ ডকুমেণ্ট আছে। কোনো বাংলাদেশী মানুহে এনআৰচিৰ কাৰণে এপ্লাই কৰা নাই। তাৰ পিছতো যেতিয়া তেওঁলোকে প্ৰথমে এটা প্ৰতিক্ৰিয়াশীল চকুৰে ভাবিছিল যে এনআৰচি কৰাৰ লগে লগে ইয়াত 60 লাখ 70 লাখ 80 লাখ মুছলমান মানুহক তেওঁলোকে বাদ পেলাব পাৰিব, যেতিয়া তেওঁলোকে দেখিছে যে সকলো মানুহৰ লিগেচি ডাটা লিংকেজ ডকুমেণ্ট আছে, বাদ পেলাব পৰা নাই, এতিয়া তেওঁলোকে ভুৱা অভিযোগ আৰু ভুৱা আপত্তি দাখিল কৰি তেওঁলোকে আপত্তিৰ নামত এটা হাৰাশাস্তি কৰি এই লাখ লাখ মানুহক বাদ পেলাবলৈ তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে। আৰু দেখা গৈছে কিছুমান অনিয়ম এনেকৈ কৰিছে য'ত চৰকাৰী চাকৰিয়ালেই তেওঁলোকে এই আপত্তিৰ প্ৰপত্ৰবিলাক লিখি তেওঁলোকে আইৰন নাম্বাৰ লিখি অন্য কিছু লোকক চহী লৈছে, নহ'লে ভুৱা চহী দি তেওঁলোকে কৰিছে। আমাৰ দাবী হ'ল যিসকল চৰকাৰী কৰ্মচাৰীয়ে অন্যায়ভাৱে এই ভুৱা আপত্তিবিলাক কৰিছে, অন্য লোকৰ ভুৱা চহী দি পেলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। আৰু আমাৰ দাবী হ'ল যে যিসকল লোকক দূৰ দূৰণিৰ জিলালৈ আজি বৰাক উপত্যকাত আমাৰ ইয়াৰ মানুহ পঠাইছে, লখিমপুৰ বিলাসীপাৰাত পঠাইছে, তেওঁলোকে হাজাৰ হাজাৰ টকা তেওঁলোকে ঘৰৰ মাটি ভেটি বন্ধক দি পেলাই তেওঁলোকে গাড়ী ভাড়া কৰি পৰিয়াল লৈ তেওঁলোকে দূৰ দূৰণিত দৌৰিবলগীয়া হৈছে। গতিকে তেওঁলোকৰ হিয়াৰিং নিজৰ জিলাৰ ভিতৰতেই সুবিধা দিব লাগে, এইটো আমাৰ দাবী। আৰু তাৰ লগে লগে যিসকল মানুহে এনআৰচিত আগতে এপ্লাই কৰিছিল, কৰাৰ পিছত তেওঁলোকৰ ডাটাটো আপলোড কৰা নাই, ভুলতে তেওঁলোকে ৰৈ গ'ল, সেইবিলাক আকৌ আপলোড কৰিব লাগে। আৰু যিসকল মানুহে মাক বাপেকৰ নাম উঠিছে, ভাই ককাৰ নাম উঠিছে, সৰু সৰু শিশু দুই এটাৰ মাজৰ পৰা বাদ থাকি গৈছে, তেওঁলোকক আকৌ DMITৰ জৰিয়তে সোনকালে তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগে। আমি বিচাৰোঁ এখন শুদ্ধ এনআৰচি, যে এজনো বিদেশীৰ নাম এই এনআৰচিৰ পৰা বাহিৰত থাকিব লাগে, আৰু এজনো বিদেশীৰ নাম এনআৰচিত সোমাব নালাগে, আৰু এজনো বৈধ ভাৰতীয় লোকৰ নাম যাতে এনআৰচিৰ পৰা বাহিৰত নাথাকে। আৰু তাৰ কাৰণে আমি চৰকাৰী পক্ষক হওক বেচৰকাৰী পক্ষক হওক যিবিলাক ষড়যন্ত্ৰকাৰী চক্ৰান্তকাৰী এনআৰচিৰ পৰা বৈধ ভাৰতীয় লোকসকলক কেৱল ধৰ্মৰ ভিত্তিত মুছলমানসকলক বঞ্চিত কৰিব বিচাৰিছে, তেওঁলোকক আমি সকীয়াই দিছোঁ যে এই অসমখন কাৰো পৈতৃক সম্পত্তি নহয়। এইখন অসমত হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান জৈন সকলো ধৰ্মৰ লোকৰ সমান অধিকাৰ আছে। এইখন অসমত আমাৰ পূৰ্বপুৰুষে 100, 150, 200 বছৰ আগৰ পৰা এইখন অসমত হাবি জংঘল চাফা কৰি এইখন অসমখন শস্য শ্যামলা কৰিছে, সকলোৰে সমান অধিকাৰ আছে। ইয়াত এই অসমত যে একাংশ জনগোষ্ঠীয়ে যে ভাবে যে অসমৰ আমি মালিক আৰু বাকী মানুহবিলাক আমাৰ দয়াৰ ওপৰত ভৰ্তি থাকিব, যাতে এনেকুৱা মনোভাৱ কোনো জনগোষ্ঠীয়ে বা কোনো সংগঠনে ছাত্ৰ সংগঠনৰ যাতে নলয়, সকলো সংগঠনক আমি সকীয়াই দিছোঁ যে অসমত ধৰ্মৰ ভিত্তিত কোনেও বেছি অধিকাৰ পাব নোৱাৰে আৰু কাকো হাৰাশাস্তি কৰা হ'ব নোৱাৰে। যিসকল বৈধ ভাৰতীয় নাগৰিক অসম চুক্তিৰ ভিত্তিত সকলো নাম অন্তৰ্ভুক্ত হ'ব লাগিব। আৰু ইয়াত যিবিলাক চান্দাজীৱী সংগঠন আছে তেওঁলোকে ভাবিছে শুদ্ধ এনআৰচি এখন যদি হৈ যায়, তেনেহ'লে এনআৰচিত যদি সকলো মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈ যায়, তেনেহ'লে বিদেশী সমস্যাটো সমাধান হৈ গ'লে আমি কিহৰ কাৰণে চান্দা কৰিম, কিহৰ ইছ্যু লৈ আমাৰ সংগঠনটো জীয়াই ৰাখিম। এই চান্দাজীৱী সংগঠনবিলাকক সকীয়াই দিছোঁ যাতে বৈধ ভাৰতীয় নাগৰিকক এনেকৈ হাৰাশাস্তি কৰি তেওঁলোকে অসমত এনআৰচিটো নোহোৱাৰ কাৰণে চক্ৰান্ত যাতে নকৰে তেওঁলোকক সকীয়াই দিছোঁ। আৰু আমি আশা কৰিছোঁ যাতে 31 জুলাইৰ এটা শুদ্ধ আৰু সম্পূৰ্ণ বৈধ এখন এনআৰচি যাতে আমি পাম, সেইটো আমি আশা ৰাখিছোঁ। আৰু তাৰ কাৰণে উচ্চতম ন্যায়ালয়ক আৰু কঠোৰৰ পৰা কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ আমি দাবী জনাইছোঁ। আজি আমি তমুনামুখ সমষ্টি আয়োজক কমিটিৰ জৰিয়তে গভকা চাৰ্কুল অফিচাৰৰ তেখেতক দিয়া হৈছে, তেখেতৰ জৰিয়তে আমাৰ ৰাজ্যিক সমন্বয়ক এনআৰচিৰ নৈতিক হাজেলা প্ৰেৰণ কৰা হৈছে আৰু ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে চাৰ্কুল অফিচাৰৰ জৰিয়তে। আৰু তেখেতে ইতিমধ্যে স্মাৰকপত্ৰ গ্ৰহণ কৰি এই স্মাৰকপত্ৰখন তাত প্ৰেৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। আজিৰ দিনৰ ভিতৰতে তেখেতে